হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ঘৰত বোৱা একেবাৰে চিম্পল ডিজাইনৰ এযোৰ বোৱা চাদৰ মেখেলা। আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'বিলাক চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু মোৰ চাদৰ মেখেলা ডিজাইনটো যদি আপোনালোকৰ ভাল লাগে তেন্তে এটা কমেণ্ট কৰি যাব। কাপোৰযোৰ মই দুটা সূতাৰে বৈছোঁ। দিগত মই পদ্মিনী পকোৱা দিছোঁ আৰু বানীন জিলেলে সূতাৰে বৈছোঁ। ফুলটো একেবাৰে চিম্পুল হয়। দুডাল চিৰি বাছি ল'লে আপোনালোকে যিমান মন যায় সিমানটো দিব পাৰে ফুল। মই অলপ কমকৈ দিছোঁ। চাদৰখনৰ পুলিকেইডালো মই জালৰ মুৰি বৈ দিছোঁ, বেলেগকৈ বচা নাই। এয়া দেখিছে ফুলটো কিমান মৰম লাগিছে। একেবাৰে চিম্পুল হয়। চাদৰখনৰ মাজত ধুনীয়া দেখাবৰ বাবে মই এনেদৰে দি দিছোঁ মাজে মাজে। এইখন চাদৰখন সম্পূৰ্ণ কাপোৰযোৰ মই কেনেদৰে ডিজাইন কৰিছোঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব।